বেক টু অন্য একটি ভিডিঅ' নজৰ বাকী গাইছ আজি যাব আছোঁ এতিয়া পৰশুকুণ্ড। তো আজি এতিয়া বৰ্তমান মানে পৰশুকুণ্ড বুলি যাব লাগিব আৰু এতিয়া আমি আছোঁ ইয়াতে আছোঁ ডুমডুমা বুলি কৈ শুনি ইয়াত মুখতে নাই চাবা তো ডুমডুমা। তো আজি পৰশুকুণ্ড বুলি যাব লাগিব কোৱা যায় কি যায় বঢ়িয়াকৈ দেখি আছোঁ সকলো মানে ভিডিঅ'টো চাওক। আৰু কালি যোনটো ঈদ ফ্ৰী আছিল যোনটোত আমি চালোঁ ডিব্ৰুগড় তিনিচুকীয়া হেৰি চেৰি চালোঁ সেইবিলাক মানে ভিডিঅ'টো মানে ডিলেট হৈ গৈছে। তো ইটো ভিডিঅ'তে অলপ দেখাই দিম। কালি বগীবিল দলং তাৰপিছত তিনিচুকীয়াত হেৰিবিলাক কিবা কিবি চাইছোঁ। তো বঢ়িয়াকৈ আজি বঢ়িয়াকৈ কৈ দিম বা দেখাই দিম ক্লিপগিলাখান কালি ভিডিঅ'টো ডিলেট হৈ গৈছে। তো আজি বঢ়িয়াকৈ ভিডিঅ'টো চাই থকা লাষ্টলৈকে আৰম্ভ কৰি দিছোঁ। টিলিঙা একবাৰ লাৰি দিওঁ। টিলিঙা মন্দিৰ মানে চবে জানে, বাকী মই ক'ব লগা দৰকাৰেই নাই কাৰণ টিলিঙা মন্দিৰত অকল টিলিঙাই থাকে আৰু তাতে বহুত মানে পৰম্পৰা আছে আৰু টিলিঙা মন্দিৰ বহুত ৰহস্যময় হয়। আৰু এইটো হ'ল এইটো মানে একডাল ৰচিংকে মেৰে মানে ঘূৰি বান্ধিব লাগে। তো চবৰে মনোইচ্ছা পূৰণ হওক মোৰো এইটোৱে কামনা কৰিলোঁ। তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ চবৰে ভালে কুশলে থাকক, আমাৰ ফেমিলিটো ইউটিউব ফেমিলি এণ্ড মোৰ ফেমিলিটো ভালে কুশলে থাকক সেইটোৱে কামনা কৰিছোঁ। আপোনালোকে এটা সেৱা জনাই লওক। বৰ্তমান আমি আছোঁ এতিয়া বগীবিল দলঙত আৰু বগীবিল দলং মানে কি আৰু বহুত চবেই জানেই আৰু এখন দলং প্ৰায় 5.5 কিলোমিটাৰ দীঘল আৰু এই দলংখন মানে ইমান ধুনীয়া দলং মানে ক'বৰ মানে ভাষা নাই। এতিয়া একবাৰ সকলোৱে নাজাৰটো উপভোগ কৰা একদম বগীবিল দলঙৰ একদম সুমধুৰ আৰু আপুনি ক'ৰ পৰা আহিছে? নলবাৰী? আচ্ছা নলবাৰী গংগাপুত্ৰী কিন্তু একদম অৰুণাচলৰ বৰ্ডাৰ আৰু ইয়াৰ পৰাই প্ৰৱেশ কৰিব লাগিব সিভাগে। তো ইটো মানে ইভাগে বৰ্ডাৰ মেইন বৰ্ডাৰটো সিভাগে অৰুণাচল প্ৰদেশ। তো বঢ়িয়াকৈ আমি অলপমান নামিছোঁ তো ইভাগে যাম আৰু ইভাগে যোৱাৰ পিছত ইভাগে অৰুণাচলৰ পিছত আমি পাম পৰশুকুণ্ড বঢ়িয়াকৈ দেখি আছোঁ একফালৰ পৰাই। বৰ্তমান আমি এতিয়া আছোঁ অৰুণাচল বৰ্ডাৰত মানে বৰ্ডাৰ বুলিয়ে ক'ব পাৰি মানে অৰুণাচলৰ ভিতৰতে এতিয়া সোমালোঁ। এতিয়া অৰুণাচলৰ বৰ্ডাৰৰ পৰা অলপমান আহি কিনে মানে বৰ্ডাৰতে ইয়াত মই অলপমান আউগে হৈছোঁ। তো এতিয়া মানে আমাৰ তাতে অলপমান মানে কিবা কিবি মানে চেকিং কৰিব আমি আমাক অলপমান আউগে আহিব দিছে। প্ৰব্লেম নাই আকৌ বাকী ইয়াতে কি দেখা পাৰোঁ বা কি মানে দেখো চব দেখি আছোঁ টেনশ্যন ল'ব নালাগে। অৰুণাচলৰ জেগাবিলাক বহুত চাফা হয় কিন্তু এয়া গোটেই জেগা চাফা। বৰ্তমান যাৰ পৰশুৰাম কুণ্ড আৰু অৰুণাচলৰ পৰা বেছি দূৰ নাই আৰু 40 কিলোমিটাৰমান আছে। 40 কিলোমিটাৰমান থকা বুলি কৈছে। আৰু মানে অৰুণাচল বহুত ভাল মানে হেৰিগিলা মানে জেগাগিলা বহুত ভাল আৰু গ্ৰীনাৰী হয় বহুত আৰু ৰাস্তাটো বহুত ধুনীয়া হয়। তো বেষ্ট আৰু অৰুণাচলখন মানে আহিব নাছিলো তো আহি কিনে বহুত ভাল লাগছে সেইটোৱে কওঁ আৰু।
ইয়াৰ ইমান ধুনীয়া নাজাৰাৰ মাজত আমি এতিয়া বৰ্তমান ৰখছো ইয়াতে অলপমান চাহ নাস্তা কৰিব কাৰণ বহুত দেৰি হ'ব ইয়াতে আমি পাহাৰৰ কাষতে থকা এখন দোকানত ৰখছো তো বঢ়িয়াকৈ চাহ তাহ বা পুৰি ঘুগনি খাই লওঁ বৰ্তমান মই আছো একদম পাহাৰৰ মাজত আৰু ইয়াতে আমি খালো মানে পৰঠা খালো মানে বহুত ভাল মানে সেই আৰু চাৰিখান ৰুটি দিছি আৰু ইনকে মানে বস্তুবিলাক ইনকে দি দিছি চাইডে চাইডে চব মানে চব্জিবিলাক তো ভাল লাগছি খাই কেনে বেয়া লগা নাই এতিয়া আমি আৰু ডাইৰেক্ট পৰশুৰাম কুণ্ডলৈ তাতে গেলি বঢ়িয়াকৈ যাব লাগিব আৰু এতিয়া কি বকি থাকা হয় ভিডিঅ'ৰ টাইমত ফটো উঠাম দেই নান কথা ইমান ধুনীয়া নাজাৰা এটা বাজি আছে 11টা বাজছি আৰু 11:30 মানে হ'ল এতিয়া অলয় নিয়াৰ পৰাই মতাতে যাই পাওক গেলি 12টা মানে বাজব চাগে তো ভাল লাগছি বেয়া লগা নাই একদম এইফালে আমি পৰশুকুণ্ড আৰু কি ধুনীয়া এটা নাজাৰা অ' মাই গড আৰু এতিয়া আমি মানে মন্দিৰত গ'লে যাই ল'ব লাগিব এই ওপৰত উঠিব লাগিব তো তাৰে পিছত আমি ইয়াতে আহি কিনে গা ধুব লাগিব তো চব দেখি আছোঁ একদম পৰশুকুণ্ডৰ মেইন মানে গেট ইয়াৰ পৰা আৰম্ভ হৈ বাগে যাত্ৰা তো এইভাগে অলপমান যাব লাগে তো কিমান যাব লাগে ময়ো নাজানো বৰ্তমান এতিয়া যাই আছোঁ আৰু একদম ভাগৰ লাগি গৈছে পাহাৰত উঠিব লাগিব এতিয়া যি দেখিছোঁ সীতাৰাম দেখা আছে ইয়াতে সীতাৰাম বুলি কৈ কিনে যাই দেখা जय हो शंकरा आदिदेव शंकरा ইয়াতে একদম দোকান দিয়া আৰম্ভ মানে তলৰ পৰা আৰম্ভ দোকান দিয়া তো ইয়াৰ পৰা আৰু ধুনীয়া একদম বস্তুবিলাক তো যাকে যি পাৰোঁ চবৰে গেলি লৈ যাব চেষ্টা কৰিম আৰু বেগে এটা মন্দিৰ আছে আৰু একদম ওপৰত মেইন যোনটো মন্দিৰ সেই মন্দিৰটোৰ ওপৰত আছে मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला तेरे नाम की जोत ने सारा हर लिया तमस मेरा তো বাকী গাছ মই আহি পালোঁ বৰ্তমান পৰশুৰাম কুণ্ড আৰু ইয়াতে য'ত পৰশুৰামে মাকক কাটি আহি কিনে মানে মাৰি আহি কিনে ইয়াতে গা ধুইছিল মানে ইয়াতে পবিত্ৰ হৈছিল তেওঁ নহ'লে তেওঁৰ বোলে কুঠাৰখন মানে এৰা নাযায় হাতৰ পৰা তো দেউতাকে কৈছিল বোলে তাৰ এখন মানে হেৰি আছে বিল আছে তাতে গাটো ধুই পেলাই মানে পবিত্ৰ হ'ব দিছিল আৰু এখনেই হ'ল পৰশুৰাম কুণ্ড তো এটা এতিয়া আমি গা ধুম মানে তাত তলত তাত তাৰমানে বাবাৰী তো দেখি আছোঁ ধুনীয়াকৈ আৰু যদি আপোনাৰ আৰু মানে ওপৰ উঠোঁতে বহুত মানে টান আৰু নামতে মই একদম ভৰি চৰি দি আহিছোঁ অলপমান ৰেষ্ট লৈছোঁ আৰু তাতে বহুত বান্দৰো আছে অলপমান সাৱধান হৈ চলিব আপোনালোকেও বাকী নাজাৰাটো বহুত ধুনীয়া হয় একদম বহুত ভাল হয় বেষ্ট আৰু তাতে আমাৰ মানে য'ত মানে আহিছিলোঁ তাতে পৰশুৰাম কুণ্ডৰ কাষত এখন মানে হেৰি আছে গ্ৰাউণ্ড এটা আছে তাতে আমাৰ মানে ভাত ৰন্ধা হ'ব তো বঢ়িয়া চব দেখি আছোঁ তো ভিডিঅ'টো লাষ্টলৈ চাই যাব গা ধোৱা চা ধোৱা দেখাব নোৱাৰোঁ বেয়া নাপাব তো গাটো ধুই কেনে বঢ়িয়াকৈ যাওঁ গা চা ধুলোঁ আৰু একদম এতিয়া যাওঁ আৰু মানে এতিয়া আৰু মানে উঠিব লাগিব পাহাৰত আৰু পাহাৰত উঠি আপ আৰু ডাউন এনেকৈ যাব লাগিব এতিয়া বঢ়িয়াকৈ এতিয়া যাওঁ আৰু গা চা ধোৱা গা ধুই আছে এইয়া তাতে ভিডিঅ' চিডিঅ' নকৰিলোঁ মানে মই গা ধোৱা ভিডিঅ' কিন্তু বহুত বেয়া পাওঁ ইয়াতে সেৱা চেৱা কৰি ল'ব লাগে ইয়াতে গা চা ধুই কিনে বঢ়িয়াকৈ মক্সা মানে সৰু মক্সা এখন এয়া নদীত দলি দিব লাগে তো এইখিনিয়ে বেলেগ একো নাই তো তাতে গা ধুব লাগে এই তাতেও নহয় ইয়াতে বঢ়িয়াকৈ আছোঁ আমি এতিয়া পৰশুৰাম কুণ্ডৰ মানে যোনটো মন্দিৰ এটা আছে ইয়াতে মূৰ্তি এটা আছে ইয়াতে বঢ়িয়াকৈ জিৰাই আছোঁ আৰু ইমানো খোজ কাঢ়িব নোৱাৰি না বহি আছিলোঁ আৰু মানে ইয়াতে ইমান খোজ কাঢ়িব নোৱাৰি না কেনে অলপমান ধীৰে ধীৰে খোজ কাঢ়িব লাগিব আপোনালোকে হেৰি অলপমান ধীৰে ধীৰে যাব নহ'লে মাথা চাথা ঘূৰাব Bye bye. You fight me off like a firefighter. So tell me why you still get burned. পৰশুৰাম কুণ্ডত গা ধুই কিনে বহুত ভাল লাগছি মানে
মই গা নুধো বুলি ভাবিছিলোঁ আমাৰ আইতাহঁতে জোৰ কৰাৰ কাৰণে গা ধুলোঁ কাৰণ মানে গা ধুই কিনে মানে মনটো বহুত পবিত্ৰ লাগি গৈছে এইটোৱে কওঁ আৰু মানে পৰশুৰাম কুণ্ডত যাব চবে মানে বহুত পাহাৰৰ উঠা লাগে তাতে বাকী পৰশুৰাম কুণ্ডৰ আৰু কি ক'ম আৰু হেৰি কি ক'ম আৰু মানে বহুত ভিডিঅ' চাইছিলোঁ মই কিন্তু পৰশুৰাম কুণ্ডৰ মই ভিডিঅ' বনাই বাকী এইটো ভিডিঅ'ৰ যোগেদি যাতে সকলোৱে মানে সেই আৰু সেৱা কৰি ল'ব এটা আৰু বাকী গমেই পায় পৰশুৰাম কুণ্ড কি বাকী ইভাগে আছে বুদ্ধদেৱৰ এইটো মন্দিৰ এইটো মেইন এইভাগে আগত দেখি আছে মানে হেৰি গেটখন এই আগত আমি মানে পাহাৰত ওপৰত আছে আৰু ইভাগে ধুনীয়া চাই বুদ্ধদেৱৰ ডাঙৰ চাই এটা মানে মূৰ্তি আছে বঢ়িয়াকৈ ভিতৰত যাই কিনে ধুনীয়াকৈ দেখি আছোঁ গোটেইখিনি বস্তু তো ভিডিঅ'টো চাই থাককচোন হেৰি লৈ হ'লে ইয়াতে পাৰ্কিং কৰিব পাৰিব সিভাগেতো মন্দিৰটোৱে আছে বুদ্ধদেৱৰ আৰু ইয়াতে মেইন যোনটো ধৰি লওক বুদ্ধদেৱৰ সুৰকিব পৰা যোনখন মানে সিভাগে গেলি যোৱা গেট ইভাগে আছে মেইন গেটখন আৰু যে বাছো লৈ যাব পাৰে কিন্তু আমাৰ বাছখন আনা নাই আমি খোজকাঢ়ি আহিছোঁ কাৰণ বেছি মানুহ অহা নাই যিহেতু আৰু এইভাগে মানে গেটখনৰ মানে সিভাগে গেলি 25 টকাকৈ কাটিব লাগে তো কি বেয়া কৰে আমাৰ আইতাহঁতে তো চাওঁ কি বেয়া হয় কিবাকে বঢ়িয়াকৈ আছে মানে মেইন বুদ্ধদেৱৰ যোনটো ধৰি লওক গেট বা প্ৰৱেশ কৰাৰ ভিতৰত এখন গেট আছে আৰু সিভাগে টিকেট চেণ্টাৰটো আছে তো তাতে টিকেট কাটি কিনে প্ৰৱেশ কৰিব পাৰিব আপোনালোকে সিভাগে আৰু সিভাগে ভিতৰত যাই কিনে এটা মন্দিৰ আছে বুদ্ধদেৱৰ ধুনীয়াকৈ তাতে সেৱা চেৱা কৰি আহিব পাৰিব মানে একদম বঢ়িয়াকৈ প্ৰৱেশ কৰিলোঁ আৰু 25 টকা ভৰিব লগা হৈছে আৰু বঢ়িয়াকৈ মানে যেনেকৈ কি নহওক আপোনালোকক দেখাবৰ কাৰণে আহিলোঁ মানে আইতাহঁত নাহিলে 20 মিনিটত এনেকৈ গোটাকৈ ভাবিব নোৱাৰে আৰু মোক ইমান পইচা ভৰিব লাগে চাওক আমি বুদ্ধদেৱৰ পইচা দিব নালাগে একচুৱেলি বাকী ইভাগে বুদ্ধদেৱৰ এটা মানে মূৰ্তি আছে ধুনীয়াকৈ বনোৱা আছে আৰু এইভাগে মেইন মানে ধৰি লওক এটা বুদ্ধ মন্দিৰটো মন্দিৰ চাগে মই মানে ভিতৰত যাই কিনে বঢ়িয়াকৈ দেখি আছোঁ আপোনালোকে খালি চাই থাকক আৰু এই সিভাগে এটা ঘৰ আছে মানে ইমান ধুনীয়া জেগা মই মানে দেখা নাছিলোঁ মই এইখিনিতে কওঁ দেখা নাছিলোঁ এই অৰুণাচলত ইমান ধুনীয়া ধুনীয়া জেগা ইমান ধুনীয়া গ্ৰীনাৰী ইমান ধুনীয়া পাহাৰ ইমান ধুনীয়া ধুনীয়া আৰু ধুনীয়া বেলেগ নকওঁ জয় আই অসম ইভাগে আছে বুদ্ধদেৱৰ মূৰ্তি মানে ইয়াতে বহি আছে দেউৰিব পাৰি ন চব মানে একদম মানে হেৰি কৰি থৈ দিছে এইবিলাক সোণালী কালাৰ কৰি থৈ দিছে এইবিলাক চব ইয়াতে বেছি হাতা কৰিব নোৱাৰে ইয়াতে মানে এওঁলোকে মানে কিবা মানে পঢ়ি আছে আৰু ধুনীয়া আৰু একদম মানে বেছি হাকাৰ কৰিব নোৱাৰে হাল্লা হুল্লা নাই একদম মানে যেনেকৈ বুদ্ধদেৱে শান্তিভাৱে আছিল সেইভাৱে ইয়াতেও থাকে আৰু চেণ্ডেল পিন্ধি প্ৰৱেশ কৰে মন্দিৰ কাৰণ চেণ্ডেল পিন্ধি কথাই নাই আৰু ইয়াতে আমি এতিয়া ওলালোঁ এতিয়া আমি কিবাকৈ যাম কিবাকৈ বুদ্ধদেৱৰ সেই মূৰ্তি আছে মানে আঁকে সিভাগৰ দুৱাৰ মুখখনো আঁকে সিভাগৰ দুৱাৰ মুখখনো আঁকে মানে 4টা দুৱাৰ মুখ আকৌ নাই 4টা দুৱাৰ মুখ 4টা দুৱাৰ মুখ আঁকে এই চাওক ইভাগে এইটো দুৱাৰ মুখ ইভাগে এইটো দুৱাৰ মুখ মানে আমি ওলাই অহাৰ লগে লগে চেণ্ডেল কৰিছে নাজনো মানে আমি নাজনো না আঁকে গেট চবেই সিমান তো ইয়াতে আহিলে অলপমান সেইটো মানে অলপমান ধ্যান কৰিব সেইটোৱে আৰু তেনেকৈ ধুনীয়া এখন পাৰ্ক আছে ৰাতি আহিলোঁ কাৰণে অলপমান ৰাতিয়ে ভাল লাগে নাজাৰাগিলা কিন্তু মানে দিনত আহিলে আমি পাৰ্কখন ধুনীয়াকৈ দেখাই দিব পাৰিলোঁ বা যোনটো গ্ৰাউণ্ড মানে বেকগ্ৰাউণ্ডটো ভাল ধুনীয়া ইয়াতে ডাউৰি শিকে আৰু একদম এইটো মন্দিৰ এটা ইয়াতেও কিবা কিবি আছে ইয়াতে মানে এতিয়া নুখুলে মন্দিৰটো আৰু ইভাগে এটা আছে মন্দিৰ ইয়াতেও বুদ্ধদেৱৰ ইয়াতে এটা পুল আছে এনেকুৱাকৈ আৰু ধুনীয়া আৰু একদম এটা এটা বঢ়িয়া এটা সোণালী কালাৰ এটা বুদ্ধ মন্দিৰ এটা আছে ধুনীয়া তাতে অভাৰ লাইট আছে বহুত লাইট আছে ইয়াতে এইভাগে এটা মন্দিৰ এই এটা সিটোতো একদম গল্ডেন টেম্পল বুলি ক'ব পাৰি এইটো আৰু গল্ডেন টেম্পল এই খুৰাটো আমাক মানে এইটো সোণাৰ বিলাক খুৰা আপুনি কওক এইটো কৈ দিয়ক আপুনি কিবা এটা এইটো সোণাৰ বুদ্ধ গীৰ্জা হয় এইটো ইয়াৰ সোণাৰে ভিতৰত ধ্যান কৰি আছে ইয়াৰ ভিতৰত নিঃশব্দ নিষ্ঠভাৱে আহি যাব লাগে ধ্যান কৰিব লাগে আকৌ যাব লাগে এই কথা জয় আই অসম মানে ইয়াতে এনে হাল্লা হুল্লা নাই আকৌ ইয়াতো হাল্লা হুল্লা নাই চবতে মানে ইয়াতে হাল্লা কৰিছোঁ ভিতৰত ময়ে কৰিছোঁ বা আমিয়ে কৰিছোঁ তো ধুনীয়াকৈ হৈছে আমাৰ চেণ্ডেল হাৰাই গৈছিল আমি গমেই নাপাওঁ আমি এতিয়া যাওঁ মানে ওলাওঁ মানে 20 মিনিট এতিয়া 15 মিনিট গেল 5 মিনিট আছে এই 5 মিনিটৰ পিছত চব বন্ধ নিঃশব্দ হৈ যাব তো আপোনালোকে আহিব পাৰে ইয়াতে ধুনীয়া আৰু অৰুণাচলৰ
ধুনীয়া হয় মই বেলেগ নকওঁ মই অৰুণাচলখন বহুত ধুনীয়া বুলি ক'লোঁ আৰু বেলেগ মই মানে মুখেৰ ভাষাই নলয় ইমান ধুনীয়া ধুনীয়া এটা জাগা বা গ্ৰীনাৰী দেখিছোঁ বা মানে ধুনীয়া মানে কিবা বেলেগ লাগি গৈছে মনটো লাইট চাইট বঢ়িয়াকৈ বন্ধ কৰি দিলে কাৰণ 20 মিনিট হৈ গ'ল মানে কথাই বেলেগ একো নাই ইয়াতে বঢ়িয়াকৈ অললো আমি ইয়াতে কাৰণ বঢ়িয়াকৈ মানে এই লাইট চাইট বন্ধ কৰি দিছে 20 মিনিটে মানে ইয়াতে মানে বেলেগ টাইম টেবুল নাই মানে 20 মিনিট দিছি 20 মিনিটত চায়া 10 মিনিট যোৱাৰ পিছত আহিছোঁ 5 মিনিটত গোটা দাউৰছোঁ একদম আপোনালোকক দেখাইছোঁ ধুনীয়াকৈ তো সেনাহান বুদ্ধদেৱত মানে বুদ্ধদেৱৰ যোনটো মন্দিৰ ইমান ধুনীয়া বনাইছে ইমান নিজৰ নিস্তব্ধ ইমান ধুনীয়া লাগছে ক'ব পৰা নাই ভাষা দি বুজাব নোৱাৰোঁ সেইটোৱে ভাল লাগছে আৰু মই মানে যদি অৰুণাচলখন অকল ভূঞা বুলি কওঁ নকওঁ ইয়াৰ মানে আপিমখাও বহুত ধুনীয়া হয় মানে কিয় নাজানো কিন্তু সঁচাই বহুত ধুনীয়া হয় दूर रहना चाहिए हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ आईएएस बनो और देश को संभालो You fight me off like a firefighter. So tell me why you still get burned. You say you're not. আমি ইয়াৰ মানে কালী মন্দিৰ আহি পালোঁ আৰু ইয়াতে ৰাতি থকা হ'ব কালি যোৱা হ'ব আমাৰ শিৱসাগৰ আৰু তাতে শিৱসাগৰ যি চাব লগা আছে চব চোৱা হ'ব আৰু তাতে মানে সেই হ'ব অগ্নিনাভ শিৱ মন্দিৰটো কালি দৰ্শন কৰা হ'ব তো কালি ভিডিঅ'টো অকলে চাব বুলি আশা কৰিলোঁ আৰু আজি পৰশুৰাম বহুত ভাল লাগিল তো চবে আশা কৰিলোঁ যাব বুলি এইখিনি আছে ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপায় জয় আই অসম বাই বাই